হেল্ল' গাইছ, দীপাংকৰ ফুড চেনেললৈ স্বাগতম জনাইছোঁ। আজি পুনৰ এটা নতুন ভিডিঅ' সৈতে আপোনালোকৰ মাজলৈ আহিছোঁ গাইছ। আজি মই আপোনালোকক নতুন ৰেচিপি এটা বনাই দেখাম, আলু দম ৰেচিপি বনাই দেখাম গাইছ। আপোনালোকে প্লিজ ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। আৰু মোৰ যদি ভিডিঅ'টো ভাল লাগে লাইক এণ্ড কমেণ্ট কৰিবলৈ একেবাৰেই নাপাহৰিব। আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি দিব গাইছ, তেতিয়াহে মোৰ নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে পোনপ্ৰথমে চাব পাৰিব। আমি এতিয়া আলুখিনি দি দিছোঁ। আমি আজি আলু দম ৰেচিপি বনাম। আলুখিনি প্ৰথমে বইল কৰি ল'ম। হেল্ল' গাইছ, এই দৈখিনি মই গ্ৰেভি বনাবলৈ লৈছোঁ। এই দৈ গোটেইখিনি মই ইউজ নকৰোঁ, অলপমান ইউজ কৰিম। এই মছলাখিনিত মেৰিনেশ্যন কৰি ল'ম, একেলগে ধুনীয়াকৈ গুলি ল'ব লাগিব। আপোনালোকে একেবাৰে টেঙা দৈ ইউজ নকৰিব, নহ'লে মিঠা দৈটো ইউজ নকৰিব। যিটো নৰ্মেল দৈ পায়, টেঙাও নহয় মিঠাও নহয়, সেইটো ইউজ কৰিব। তেতিয়া গ্ৰেভিটো ধুনীয়া লাগে খাই। হেল্ল' গাইছ, মই এইখিনি দৈয়ে ব্যৱহাৰ কৰিছোঁ আৰু মই ব্যৱহাৰ নকৰোঁ। এতিয়া মই হালধি 1 চামুচ দি দিছোঁ, ৰেড চিলি পাউডাৰ 1.5 চামুচ দি দিছোঁ গাইছ, আৰু মিট মছলা 1.5 চামুচ দি দিম, আৰু জিৰা পাউডাৰ 1 চামুচ দিছোঁ, আৰু নিমখ 1 চামুচ দি দিছোঁ গাইছ। এইখিনি এতিয়া মই ভালকৈ মিলাই লওঁ। আপোনালোকে অলপ স্কিপ নকৰে, চাই থাকক ভিডিঅ'টো। আলুখিনি আমি এনেকৈ ফুটা কৰি ল'ব লাগিব, যাতে মছলাখিনি ধুনীয়াকৈ সোমাই যায়। আমি এতিয়া নিমখ দি দিছোঁ, এইখিনি হয় ধুনীয়াকৈ মেৰিনেশ্যন কৰি লওঁ। হালধি পাউডাৰ 1.5 চামুচ দি দিছোঁ গাইছ, আৰু ৰেড চিলি পাউডাৰ 1 চামুচ দি দিছোঁ। এতিয়া ধুনীয়াকৈ মিলাই লওঁ গাইছ, আপোনালোকে চাই থাকক। আমাৰ ধুনীয়াকৈ মেৰিনেশ্যন কৰি লৈছোঁ। আলুখিনি ধুনীয়াকৈ মিলাই লোৱা হৈ গ'ল গাইছ, আপোনালোকে চাই লওক। এনেকৈ আপোনালোকে আলুখিনি মিলাই ল'ব, আৰু এতিয়া ভাজিবই লাগে। আৰু এতিয়া মিঠাতেল অলপ এড কৰি দিছোঁ গাইছ। আমি এতিয়া আলুখিনি ফ্ৰাই কৰি ল'ব লাগিব। মিঠাতেল যিহেতু গৰম হৈছে, সেইটো কাৰণে আমি এতিয়া আলুখিনি দি দিছোঁগৈ। কমপ্লিট হৈ গ'ল, এতিয়া আমি নমাই লওঁ। দেখি খাওঁ খাওঁ লাগিছে নে গাইছ, মজা হৈছে। আমি তেলখিনি এতিয়া আৰু অলপমান তেল কৰি দিছোঁ।
বেছিখিনি ধুনীয়াকৈ ব্ৰাউন কালাৰ হৈ যায় তাৰপিছতে বাকী বস্তুখিনি মিক্স কৰি দিওঁ এতিয়া আদা নহৰু পেষ্টখিনি দি দিছোঁ একেলগে কেঁচা জলকীয়া কেইটামান মাজতে কাটি দিছোঁ এতিয়া আমাৰ মেৰিনেশ্যন কৰা দৈখিনি এড কৰি দিছোঁ আৰু অলপ নিমখ এড কৰি দিছোঁ পানী অলপ এড কৰি দিছোঁ এতিয়া নিমখ 2 চামুচ এড কৰি দিছোঁ আৰু অফ কেমেৰাত 1 চামুচ দি দিছিলোঁ সেইটো কাৰণে 2 চামুচ এড কৰি দিছোঁ গাইছ লগতে আমি আলুখিনি এড কৰি দিছোঁ গাইছ আপোনালোকে জালুকৰ গুড়ি 2 চামুচমান ব্যৱহাৰ কৰিব গাইছ তেতিয়া বেছি সোৱাদ হয় মই এইবাৰ ৰেচিপিটোত মই জালুকৰ গুড়ি ব্যৱহাৰ কৰিব পাহৰিলোঁ গৰম মছলা আমি এড কৰি দিছোঁ গাইছ উতলিম গাইছ আমাৰ ৰেচিপিটো কমপ্লিট হৈ যাব ৰেচিপিটো কমপ্লিট হৈ গৈছে গাইছ আৰু এইটো খায়ো ধুনীয়া লাগিছে টেষ্ট কৰি চালোঁ আপোনালোকে চাবচোন